নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আজি মোৰ ভিডিঅ'টিত পোনপ্ৰথমে। আৰু এয়া আমাৰ গাঁৱৰ মেজি জ্বলোৱা দৃশ্যসমূহ মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি যিহেতু ভোগালী বিহু, এয়া মেজি জ্বলোৱা কাৰ্য আৰম্ভ হৈছে। দেখুৱাই যাম সকলোখিনি। মানে আমাৰ গাঁৱত তেনেদৰে মেজি সজা হয়, সকলোতে সজা হয় বাৰু, কিন্তু সকলো ব্যস্ত আৰু বাহিৰতে থাকে। এনেদৰে ওচৰ চুবুৰীয়া মানুহখিনিৰে এনেদৰে ইয়াত মেজি সজা হৈছে। আৰু যোৱা ৰাতি আমি একেলগ হৈ ভোজ ভাতো খাইছিলোঁ। সেইখিনি ভিডিঅ' কৰিব নহ'লে, যদি ফটো আছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নিশ্চয়। এয়া মেজিটো জ্বলালে আৰু এটা গধূলিলৈ থৈ দিয়া হৈছে। মানে এটা মেজি ৰাতিপুৱাৰ ভাগত জ্বলোৱা হয় আৰু আনটো গধূলিলৈ জ্বলোৱা হয়। চাই থাককচোন ভিডিঅ'টি। মেজি জ্বলাই শেষ হোৱাৰ পিছত আমি ঘৰলৈ আহিলোঁ। এয়া আমাৰ সম্পূৰ্ণ পৰিয়ালটি আৰু সকলোৱে একেলগে ৰাতিপুৱাৰ জলপান গ্ৰহণ কৰিছিলোঁ। সেইখিনি ভিডিঅ' কৰা নহ'ল, কিন্তু ফটোসমূহ ৰাখি দিলোঁ ছেভ কৰি। তাৰপিছত মাৰ লগত নামঘৰলৈ আহিলোঁ। এয়া আমাৰ গাঁৱৰ নামঘৰ। ইয়াৰ পিছত আহিছোঁ মানে বিহু উপলক্ষে আমাৰ গাঁৱত খুব ধুনীয়া অনুষ্ঠান এটি হয়। ইয়াত খেল ধেমালি প্ৰতিযোগিতা হয়। তাৰপিছত বিভিন্ন ধৰণৰ গীত মাতৰ লগতে আৰু ভেকচন প্ৰতিযোগিতা এইবিলাক হয়। আৰু ইয়াত ময়ো গীত এটি পৰিৱেশন কৰিছিলোঁ। মোৰ গীতটি বেলেগ এটি ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াম। এয়া খেল ধেমালিৰ দৃশ্য। খুব সুন্দৰ খেল কিছুমান ইয়াত অনুষ্ঠিত হয় সৰু সৰু ল'ৰা ছোৱালীৰ মাজত। ময়ো গীত এটি পৰিৱেশন কৰিছোঁ, নিশ্চয় পাব আপোনালোকে মোৰ ইয়াৰ পিছত গধূলি মই কৈছিলোঁ এটি মেজি ৰাখি দিয়া হয় জ্বলাবলৈ। আৰু এয়া সকলোৱে মেজিৰ উত্তাপ লৈছে গধূলিত। মনবিলাক বহুত ভাল লাগে, মানে সকলোবিলাক ঘৰলৈ আহে এনেদৰে উৎসৱ পাৰ্বণত। আৰু দূৰত যিবিলাক মানুহ থাকে, আৰু মেজিৰ উত্তাপে সকলো অপমংগল দূৰ কৰক, সেয়া আশা কৰিছোঁ। এনেদৰে মই ভোগালী বিহুৰ দিনটি পাৰ কৰিলোঁ বন্ধু বান্ধৱীসকল। জনাবচোন আপোনালোকে কেনেদৰে পালন কৰিলে, আৰু মোৰ ভিডিঅ'টি কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব বুলি মই আশা ৰাখিছোঁ। যদি এই ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি ইউনিক ডি ভ্লগ নামৰ মোৰ যিটো ভ্লগ ভিডিঅ'সমূহ আগবঢ়াওঁ সেই চেনেলটি। আৰু মোৰ পেজখন প্লিজ ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ উপস্থিত হ'ম মই এটা ভিডিঅ'ৰ সৈতে। টিল দেন টেক কেয়াৰ, বাই বাই এণ্ড থেংকছ ফৰ ইয়ৰ টাইম।